কবিতাৰ শিৰোনাম মূল আৰু পৃথিৱী। কবি হীৰেণ ভট্টাচাৰ্য। কাৰ কাৰণে কবিতা? সূৰ্যৰ শুদ্ধতা, সন্মুখৰে বাট জলত তবক, বাওঁহাতৰে টিপত মৰে কুহিৰ, জননীৰ বুকুত কাল যমুনা। কাৰ কাৰণে কবিতা? সূৰ্যৰ তেজস্বিতা, শহীদৰ হাড়, শিয়াল কুকুৰৰ ভোজ, স্বাধীনতাৰ বিপদ নমক। কাৰ কাৰণে কবিতা? তাপস কবিৰ তেজৰ হলিতা। মই এক বিপুলায়তন নাটকৰ গভাঙ্কৰ গভীৰ নাটকীয় মুহূৰ্তত, মোৰ অসহায় চকুৰ আগত বিশাল শব্দকল্পত দ্ৰুত, উদগ্ৰ জীৱন শক্তিত স্ফীত শাখা প্ৰশাখাত উৎসাৱন্ত ধুমুহাৰ কোলাহল, মুক্ত উদ্ধত আৰু সুস্পষ্ট বিবেকী বজ্ৰৰ নিৰ্ঘোষ। মোৰ অনুভূতিৰ বিপদজনক দুৱাৰ দুফাল কৰি খোলা, যকৃতৰ সুখ স্ৰোত সুস্থতাই জানো সকলো। তোমাৰ লগত মোৰ বিস্তৰ মতভেদ, বৰং যদিও দুষ্প্ৰাপ্য, তেজৰ স্বাভাৱিক ৰং মোৰ প্ৰিয়। মই এনেধৰণৰ সৰ্বাত্মক সংকটৰ মুখামুখি, যাৰ এফালে নিৰ্বিষ বাস্তৱ, আনফালে অসম্ভৱ ভৱিষ্যত। ধন্যবাদ।